গুড মৰ্ণিং স্বাগতম বন্ধুসকল। আজি সম্পূৰ্ণ এসপ্তাহ পিছত ঘৰত যাব ওলাইছোঁ। ভালো লাগি আছে আৰু ঘৰখনক বহুত মিছ কৰিছোঁ। কাৰণ কিয় সকলো এনেকুৱা হয় যেতিয়া আপোন ঘৰখনৰ পৰা বেলেগত যায় কেইদিনমানৰ কাৰণে কিমান মিছ কৰে সেইটো নিজে হয়তো চবে ফিল কৰে। যি নহওক ডেইলি আহি পেলাই বহুত বেছি ভাল লাগিল। কিছুমান বস্তু চাবৰ কাৰণে থাকি গ'ল, গতিকে চাম আকৌ নেক্সট টাইম আহিলে। গতিকে আৰু সুন্দৰ পৰিৱেশ, চাফ চিকুণ হয়, ৰাস্তা ঘাটবোৰ মই যিমান পাৰোঁ দেখুৱাইছিলোঁ, বহুত ভাল লাগিছে। আশা কৰোঁ চাগে আপোনালোকেও ভিডিঅ'বোৰ চাই খুবেই ভাল পাইছে। এতিয়া উবেৰ এখন বুক কৰিছোঁ। বৰ্তমান আছে, সময় আছে, 12টাত আছে ফ্লাইট, এতিয়া 9টা বাজিল। ওলাইছোঁ লাহে লাহে। গতিকে ডেইলি বাই বাই, আকৌ লগ পাম। আহি পেলাই এয়াৰপৰ্ট, কিন্তু কথাটো হৈছে কি মাস্ক নাই, গতিকে এখন মাস্ক ল'ব যাই আছোঁ। কিন্তু ফাইনেলি মাস্কখন কিবাকৈ পালোঁ। মই ভাবিছিলোঁ কি চাগে বহুত দাম ল'ব, কিন্তু বেছি দাম লোৱা নাই। ভিতৰত সোমাই পেলাই 2 টকীয়া খানা খাম, দেখুৱাই আছোঁ। মই যোৱাকালি আগৰ ভিডিঅ'টো দেখাইছোঁ 2 টকীয়া খানা খোৱাৰ কাৰণে চেলিব্ৰেশ্যনত। তো আজিও দেখুৱাই আছোঁ তাত 2 টকীয়া খানা কি আছে কি নাই। আগত ভিতৰত সোমাই লৈছোঁ বাৰু দেই। ভিতৰত সোমালোঁ। এতিয়া বেগ চেকিং কৰিব গৈ আছোঁ আৰু বেগ চেকিং কৰাৰ নাম্বাৰ দিছে HE পালোঁ। বহুত আছে, বহুত ডাঙৰ হয়। লাহে লাহে খোজকাঢ়ি গৈ আছোঁ, বেগ চেকিং কৰিলোঁ আৰু এতিয়া গৈ আছোঁ 2 টকীয়া খানা এটা খাবলৈকে। আৰু দেখুৱাই আছোঁ কি কি আছে আজি এয়াৰপৰ্টত। 2 টকীয়া খানা চাই থাকিব। আহি পালোঁ প্লাজা প্ৰিমিয়াম, ভিতৰত সোমাই চাওঁ আজি খানাত কি আছে। গতিকে সকলোবোৰ দেখুৱাই আছোঁ দেই। এণ্ট্ৰি কৰিলোঁ আৰু 2 টকীয়া খানাত কি কি আছে দেখুৱাই আছোঁ। পৰঠাৰ পৰা আদি কৰি কণী ভাজিৰ পৰা বিদু বাদামৰ পৰা আলু ভাজি আৰু বহুত কিবাকিবি আছিলে, ইডলি চাম্বাৰ আদি কৰি, মানে বহুত কিবাকিবি আছে। গতিকে ইমানটো খাব নোৱাৰি পুৱাই সেইখিনিয়ে খাইছোঁ। আৰু সঁচাকৈ 2 টকাত বহুত মানে ধুনীয়া এটা খানা খাব পাৰি। কাৰণ কিয় এই খানাখিনি যদি বাহিৰত খাব লগা হয়, লাইক এয়াৰপৰ্টত খাব লগা হ'লে নাই বুলি আপোনাৰ 500 পে' এটা কৰিব লাগিব। গতিকে সকলোৱে কওঁ 2 টকীয়া কাৰ্ডখন বনাওক আৰু এনেকুৱা সুবিধা গ্ৰহণ কৰক। কথা এটা কওঁ দেই, সঁচাকৈ খানাটো বহুত টেষ্টি হয় আৰু ব্ৰেকফাষ্ট বহুত খাবলৈ দিছোঁ, টেষ্টি হয়। অকল মই বুলি অহা নাই দেই, বহুত মানুহ হৈছে। অকণমান দেখুৱাইছোঁ বাৰু। সেইফালে বহুত মানুহ বহিছে। এটা কথা দেই, এয়াৰপৰ্টৰ কাৰ্ড বেলেগ আৰু ৰে'লৱে ষ্টেচনৰ কাৰ্ড বেলেগ। গতিকে যাৰ কাৰ্ড নাই জল্দি এনেকুৱা কাৰ্ড বনাই পেলাই 2 টকীয়া খানা খাওক। বহুত পইচা বচাওক, কাৰণ বস্তুৰ দাম বহুত বাঢ়ি গৈছে দেই। যোৱাৰ আগত এবাৰ ভিতৰৰ পৰিৱেশটো দেখাইছোঁ, মানে কেনেকুৱা কি হয় ছিষ্টেমবিলাক। ইয়াতো মানে বৈশিষ্ট্য হয়, বৰ্তমান খালী কৰিছে, চাফা কৰি আছে সেইফালৰ পৰা। এইফালে আছে ক'ল্ড ড্ৰিংকছৰ পৰা আদি কৰি চাই কফি, যোনে যি খায় নিজে চব ল'ব পাৰি এইফালে। গতিকে ইয়াৰ পৰা ওলাই লওঁ, এইফালে এতিয়া বহিব যাওঁ। তো ফাইনেলি বহিলোঁ। বেছি সময় নালাগিব, 2 ঘণ্টা লাগিব। 2 ঘণ্টাৰ পিছত গুৱাহাটী পাই আছোঁ আৰু বহুত ভাল লাগি আছে। নিজৰ ঘৰখন বহুত দিনৰ মূৰত দেখিম। আৰু এটা কথা, যিমান যি হ'লেও মানে বেলেগত থাকি নিজৰ ঘৰত এৰি থকাৰ মানে কিবা এটা ভাল নালাগে কিবা এটা। আৰু যিমান যি হ'লেও নিজৰ ঘৰখনেই আপোন মানে আপুনি যিমান দূৰত নাযাওক কিয় বা যিমান ভাল জেগাত নাযাওক কিয়, নিজৰ ঘৰখন মানে কিবা এটা বেলেগ আপোন লাগে, নহয় জানো? পাই যাম গুৱাহাটী, বেছি সময় নালাগে। আৰু কি ক'ম আৰু, ইয়াতনো কি কৰিম, বঢ়া কাম। গতিকে বহি আছোঁ, ডান্স কৰিব নোৱাৰি। তো ফাইনেলি নিজৰ জন্মভূমি পাই গ'লোঁ। বহুত বেছি ভাল লাগিছে। ঘৰখন লগ পাম, আটাইবোৰক লগ পাম। এতিয়া যাম মজাকৈ ঘৰত গৈ পেলাই মজাকৈ আজি পৰিয়ালৰ লগত এসাঁজ ধুনীয়াকৈ খাম। তো ফাইনেলি গাড়ীত বহিলোঁ। কি মজা ধুনীয়া বতাহ খাই গৈ আছোঁ। যিমান যি হ'লেও, যিমান দূৰত নগ'লে কিয়, নিজৰ জেগাখিনিৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে, স্পেচিয়েলি নিজৰ ঘৰখন। আজি মজাকৈ এসাঁজ খাম মাহঁতৰ লগত আৰু ভাল লাগিব। আজি মানে বহুত দিনৰ মূৰত সকলোকে লগ পাম। তো ভিডিঅ'টো এইখিনিয়ে আছিলে। কেনেকুৱা পালে লাইক কৰি কমেণ্ট কৰিব আৰু শেষত ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ।